পানী তোলা তিৰিকেইটা কেমান মৰিম খিচি এ বঢ়িয়া বঢ়িয়া গান গাইছে দেই বাইদেউ হয় আজিৰ বিয়াখন হৈছে পকত ঠেলা চহৰ তো তাতে যাবলৈ মই ওলাও বাকীখিনি আপোনাক তাতে যাই দেখাই থাকিম আজি মানে বেছি এটা বম ডাঙৰ কথা হ'ল নহয় মানে এখন আজি বিয়া আছিল হা বিয়াখন থাকোঁতে সেনেকৈ মই টোপনি মাৰি উঠা নাছিলোঁ এনেকৈ বিয়াঘৰ দাদাজনে যে ফোন মাৰে আহিলি না কিনো আহিলি না বুলি ক'ল পিছত যে মই এনেকৈ মানে ছেভ কৰি থোৱা আছিল মানে বিয়া ক'ত ক'ত লেখা থাকে তো সেইখিনি মানে চাওঁতে যে গম পালোঁ আজিচোন মোৰ বিয়া আছে তো তো ফাইনেলি মই কাপোৰ চাপোৰ পিন্ধি ৰেডি এতিয়া বিয়া ঘৰলৈ যাম তো চাই থাক আৰু মই এনেকৈ ফাৰ্মাচীৰ পৰা বাইকত আমৰাযোৰ বান্ধি লৈ ল'লোঁ তো বিয়ালৈ যাত্ৰা মানে ষ্টুডিঅ' আহিব লগা হ'ল মানে কেমেৰাটো ইয়াতে আছে তো এইটো তো কেমেৰাটো লৈ বলক বিয়া ঘৰলৈ ফাইনেলি মই বিয়া ঘৰ আহি পালোঁ বৰ্তমান বিয়াখন মানে আগত আছে মানে বাইকখন মই ইয়াতে ৰাখি দিলোঁ মানে আজি মোৰ বাচন্তিখন ইয়াতে থাকব মানে ফাইনেলি মই বিয়া ঘৰ আহি পালোঁ তো চাই থাকক এইখনে হ'ল সেইখন বিয়াখন বলক ভিতৰত বলক মোৰ লগত বলক আৰু কেমেৰা মাৰাৰ আগত মানে এনেকৈ আমি দুয়োটাই চিৰা খাই ল'লোঁ অলপ অলপকৈ আৰু মানে আমি বিয়া ঘৰত আহিয়ে যে পানী তুলিব যাব ওলালোঁ মানে 2বাৰ পানী তুলিব বোলে এইখন বিয়াত তো আমি এতিয়া এনেকৈ পানী তুলিবলৈ চাই আছোঁ তো চাই থাকোঁ আৰু বাইদেউহঁতৰ গানটো শুনকচোন একবাৰ মজা গান মাৰছি কিন্তু দেই আৰু মানে বিয়াত গ'লে কিবা এটা ভাল লাগে বেলেগ বেলেগ গান শুনা পাই থাকোঁ মানে আমি অৱশেষত বহুত দূৰ আহি পেলাই মানে খোজকাঢ়ি কৰে মানে ইয়াতে বোলে তুলিব ক'ৰবাত ইয়াতে খাল চাল আছে নেকি গম নাপাওঁ তো একবাৰ সুধি লওঁ ৰ'ব বাইদেউ কোনফালে তুলিব বাইদেউ পানী কোনফালে এইটো চাইড দিয়ক যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব এটা ফাইনেলি আমি পানী তোলা জাগাটো আহি পালোঁ চাওকচোন একবাৰ নতুন পানী আহিছে বাইদেউ তো বাইদেউহঁতে পানী তুলিবলৈ এতিয়া নামিল নদীত তোলক তোলক চাই থাকক বাবু তুমি পানী নুতোলা কিয় কলহটো লৈ আহা আৰু পানীখিনি চাওকচোন একদম চাফা একদম মানে পইচা চইচা পৰলি আৰু মানে বিচাৰি হ'ব চাওকচোন বাবু কেনে আছা আজি বিয়াত কইনা ল'ব যাবি নে নাই যাবি কইনাৰ ঘৰ ক'ত আছিল মাকেলি কোন জেগা ভালুকটা মাকেলি তো বঢ়িয়া একেলগে কইনা লৈ আনিম নেকি বঢ়িয়া চাই থাকক আৰু আমাৰ এখেতে মানে এখন দুখনকৈ ফটো ল'ব ধৰিলে মানে পানী তোলা শ্বট পাইছা না ভাই পাইছা বঢ়িয়া বঢ়িয়াকে শ্বট লৈ দিয়া তুমি আৰু অৱশেষত এনেকৈ পানী তুলি আছে চাই থাকক গাইজ পানী তোলা হৈ গ'ল এতিয়া আৰু এতিয়া আমি বিয়া ঘৰত যাম তো পানী চানী তুলি এনেকৈ ৰেডি হ'ল যাবৰ কাৰণে তো এতিয়া ঘৰলৈ আৰু বাইদেউহঁতে মোক এনেকৈ চাই চাই মানে হাঁহি থাকে মানে এই ল'ৰাটো কি কৰি আছে কেমেৰা মাৰবা জমনি এ বঢ়িয়া বঢ়িয়া গান গাইছে দেই বাইদেউ আৰু এই স্কুলৰ পৰিৱেশটো চাওকচোন কি ৰাউণ্ডকৈ ভাত খাব বহিছে মানে এইটো দেখা পাই মানে মোৰ সৰুকালৰ কথা মনত পৰিল আমিও মানে এনেকৈ ভাত খাব বহিছিলোঁ মানে ফিল্ড আৰু অৱশেষত আমি পানী তুলি এনেকৈ বিয়া ঘৰ আহি পালোঁ দেউ এতিয়া পিণ্ডৰ কাৰণে এইটো না অগ্নিদূত আৰু মানে আমি পানী তুলিব যাব লাগিব মানে এনেকৈ পিণ্ডখিনি ৰেডি কৰি আছে যে নদীত উঠাবৰ কাৰণে চাই থাকক আৰু মানে আমি এনেকৈ দৰাৰ লগত পিণ্ড উঠাব যাব লাগিল মানে আৰু অৱশেষত আমিও এনেকৈ দৰাৰ লগত পিণ্ড উঠাব গৈ আছোঁ চাই থাকক দাদা ক'ত যাব পিণ্ড উঠাব গৈ আছে নাই কোনটো চাইডে যাব চিধাই না দিয়ক চাই থাকক তো ফাইনেলি আমি নদী আহি পালোঁ পিণ্ড উঠোৱা চাই থাকক তো আমাৰ দৰা
আৰু বাইদেউহঁতে মোকে এনেকৈ নিয়মখিনি শিকাই দিব দিলে মানে বাইদেউহঁতে বোলে কোনো নাজানে বোলে তো অলপ অলপ শিকাই দিছোঁ আৰু এইকেইটা যে দিছে দনাৰ চাইড কৰি থৈ দিয়ক মানে এই দুটা যে দিছে সেই দুটা দি 3 বাৰত আপুনি এনেকৈ পানী দিব আৰু বয়সত দৰাই এনেকৈ পিণ্ড অতাই দিলে তো ময়ে মানে অলপ শিকাই দিলোঁ আৰু নাজানো যদিও নিয়মখিনি তো দৰাৰ পৰ্ব গোটেইখিনি হৈ গ'ল তো চাই থাকক এতিয়া মানে বাইদেউহঁতে পানী তুলিব ফাইনেলি বাইদেউহঁতে পানী তুলিব নামিল বাইদেউ আৰু এইফালে পানী তুলিব নাই না একদম ৰক্ষা মানে এইবাৰ লাষ্ট মানে 2 বাৰ আহিলোঁ আৰু অৱশেষত এনেকৈ পানী ঢালি থাকোঁতে দুৰ্ভাগ্যজনক যে মই ঘৰলৈ আহিব লগা হ'ল মোৰ মানে গা বেয়া হ'ল তো আজিলৈ ইমানতে বাই